আৰু সমীৰণক আজি বিশেষভাৱে আজি এই গণৰাজ্য দিৱস দিনাখন এম্বেছাডৰ হিচাপে তেওঁলোকক ঘোষণা কৰাৰ লগতে হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ যে এটা অন্য ভিডিঅ' আৰু সকলোকে আজি হেপী ৰিপাব্লিক ডে। কাৰণ আজি হ'ল 26 জানুৱাৰী, হেপী ৰিপাব্লিক ডে সকলোকে। আৰু আমি বৰ্তমান আছোঁ দীঘলী পুখুৰীৰ পাৰত, গুৱাহাটী দীঘলী পুখুৰীৰ পাৰত। আৰু কিয় আছোঁ, কি হৈ আছে ইয়াতে সকলো দেখাই আছোঁ আৰু তো অপেক্ষা কিছু সময় দেখাই আছোঁ সকলোখিনি। অনিবাৰ্য সেয়েহে আজি এই পবিত্ৰ দিনটোত আহক আমি সকলোৱে সংকল্প ল'ব বিচাৰিছোঁ। এক ব্যতিক্ৰমী কাৰ্যসূচীৰে ৰাইজক লগত লৈ আমি সকলো সমবেত হৈ আজি আমি বিষয়া কৰ্মচাৰী ৰাইজ সাংবাদিক বন্ধু সকলো লগত লৈ আজি এই পবিত্ৰ স্থানত আজি সুধাকণ্ঠ ভূপেন দাৰ প্ৰতিমূৰ্তিক স্মৰণ কৰি আজি ভিনটেজ কাৰ আমি ৰেলীৰে আমি বুজাব বিচাৰিছোঁ। হয়তো ভাবিছে ভিনটেজ কাৰ কি তাৰ বিয়াৰ প্ৰাধান্য আছে, আপোনালোকক জনাব বিচাৰিছোঁ তো এনেকুৱা ধৰণৰ এখনৰ ওপৰত এখন ইয়াতে গাড়ী ৰখা হৈছে, ভেণ্টেজ কাৰ ৰখা হৈছে। আৰু এনেকৈ আপোনাৰ আজিৰ 26 জানুৱাৰী ৰিপাব্লিক ডে উদযাপন কৰা হৈছে। তো আমি ইয়াতে আহিছোঁ আৰু বহুত মনটো ভাল লাগি আছে, তো ফ্ৰেছ লাগি আছে। বহুত মানুহ একেলগে একত্ৰিত হৈছে ইয়াতে। আৰু ওপৰত চলি আছে ড্ৰোন, তাকে চাইছিলোঁ আৰু চাউণ্ড পালোঁ কিহৰ। ইয়াতে চলি আছে গৌতম ছাৰৰ আমাৰ বক্তৃতা, অলপ শুনি লওঁ। আৰু চৰকাৰৰ লগত আপোনালোক চাৰ কৰিছিলে আমাৰ বিকাশ চেত্ৰী, সমীৰণ বৈশ্য, এই দুজন ব্যক্তিয়ে আজি প্ৰায় নৰ্থ ইষ্টত তেওঁলোকে সমীৰণ শৰ্মা, বিকাশ চেত্ৰী আৰু সমীৰণ শৰ্মা, আমি তেখেতলোকক আমি ইয়াতে সম্মাননা জনাইছোঁ। আমি দুখনি গামোচা আমি আমাৰ পটমবাইল এছ'চিয়েশ্যনৰ আছাম সংগঠক প্ৰণয় বৰদলৈকো এখন তেওঁলোকক গামোচাৰে তেওঁলোকক আমি আদৰণি জনাব বিচাৰিছোঁ। বিকাশক আগুৱাই আহিবলৈ অনুৰোধ জনালোঁ। ইফালে চাই দিব। আমাৰ লগত সমীৰণ শৰ্মা সাংবাদিকতাৰ যিটো অৱদান, বিশেষকৈ আমাৰ পৰিবহণ বিভাগৰ পথ সুৰক্ষাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৱদান আছে। তেখেতকো আমি এই সুযোগত এখন গামোচাৰ আদৰণি জনাইছোঁ। সকলোৱে একেলগে ইফালে আছে উজ্জ্বল দা, আয়ু, বিজেকে, পাপু, বিকাশ দা, সকলোৱে একেলগে বহি আছোঁ। আৰু ইফালে খাব লাগে পেকেট লাঞ্চ আহি গৈছে আমাৰ। ইফালে চেণ্ডউইচ, কল, এইটো কণী, এটা কেক আৰু এটা পানী বটল। বঢ়িয়া যিয়ে দিছে গোটেইখন খাই লওঁ আৰু ক'ত যাওঁ চাওঁ আৰু আপোনালোকক দেখাই আছোঁ আৰু। অ'কে, তো বৰ্তমান আছোঁ আমি দীঘলী পুখুৰী আৰু ভিতৰত সোমাই আহিছোঁ দীঘলী পুখুৰী। মানে দেখা পাইছে আপোনালোকে আই লাভ গুৱাহাটী দীঘলী পুখুৰীৰ ভিতৰত সোমাই আহিছোঁ। আৰু এটা বহুত সুখৰ খবৰ, মনটো অলপ বেছি ভাল লাগি আছে। তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। কিবা আছে বিকাশ দা কৈ দিয়া। আজি বহুত বেছি ভাল লাগিছে। আজি সমীৰণ আৰু মোক আমাৰ ব্ৰেণ্ড এম্বেছাডৰ পতা হ'ল, কাৰণ আমি অল ইণ্ডিয়া ৰাইডটো আমি
ছেফটি প্ৰমোট কৰি আমি গোটেই আধা আধি ভাৰতখন আমি ঘূৰি আহিছোঁ, ভালে ভালে ঘূৰি আহিছোঁ। আৰু সেইটো চায়ে ইয়াৰে দ্বিতীয় কামৰূপ মহানগৰীৰ দ্বিতীয় ছাৰ আমাৰ গৌতম ছাৰ, গৌতম দাস ছাৰ, প্ৰণয়দাহঁতে আছিল আৰু বহুত মানুহ বিশিষ্ট ব্যক্তিসকল আছিলে। তাৰ মাজতে আমাক দুটাকে ঘোষিত কৰা হ'ল যে আমি আজিৰ পৰা ব্ৰেণ্ড এম্বেচেডাৰ হৈ গুৱাহাটী বা অসমৰ পথ সুৰক্ষা বিভাগৰ ব্ৰেণ্ড এম্বেচেডাৰ ঘোষণা কৰিলে। থেংক ইউ। আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দি যাব এনেকৈ, যাতে আৰু আগবাঢ়ি যাব পাৰোঁ, উন্নতি কৰিব পাৰোঁ। আৰু যদি বাইক চলাব পইচা পোৱা নাই একো দেই। নাই দায়িত্বটোৱে মেইন হয়, আৰু আপোনালোকৰ এটা ৰেচপনচিবল যিটো হয় সেইটো মেইন বস্তু হয়। আৰু আপোনালোকে ৰেচপনচিবল হ'ব, আৰু যেতিয়া বাইক চলাব, গাড়ী চলাব, নিজৰ ছেফটি ধ্যান ৰাখি চলাব। আৰু ছেফ ড্ৰাইভ ছেফ লাইফ। আৰু আমাৰ শ্লোগান যিটো এই বছৰৰ শ্লোগান, পথ সুৰক্ষা বিভাগৰ পৰা, পথ সুৰক্ষা জীৱন ৰক্ষা, পথ সুৰক্ষা জীৱন ৰক্ষা। তো সকলোৱে মানি চলিব, পথ সুৰক্ষা জীৱন ৰক্ষা। অ'কে, তো ফাইনেলি আমি আহি পালোঁ খানাপাৰা ভেটেনেৰী ফিল্ড, আৰু ইয়াতে গৌতম ছাৰ সকলো আছে। আছে গৌতম দাস ছাৰ, ছাৰে আমি বিকাশ আৰু সমীৰণক আজি বিশেষভাৱে আজি এই গণৰাজ্য দিনাখন অসম চৰকাৰ আমি সম্বৰ্ধনা জনোৱাৰ লগতে আমি এটাই তেওঁলোকক কৈছোঁ যে তেওঁলোকে যিটো যোৱা 40 দিনীয়া নৰ্থ ইষ্টৰ যিটো পৰিভ্ৰমণ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিলে, তাৰ কাৰণে আমি এম্বেচেডৰ হিচাপে তেওঁলোকক ঘোষণা কৰাৰ লগতে আমি অনাগত দিনবিলাকত পথ সুৰক্ষাৰ যিটো বৰ্তমান সড়ক সুৰক্ষা জীৱন ৰক্ষা, ছেফ ড্ৰাইভ ছেফ লাইফ, সেইটো তেওঁলোকৰ জৰিয়তে আমি অধিক প্ৰচাৰ কৰি পথ দুৰ্ঘটনা মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ কাৰণে তেওঁলোকৰ জৰিয়তে প্ৰয়াস চলিব। ধন্যবাদ ছাৰ। আৰু ছাৰক আমি সদায় দেখা পাই থাকোঁ। ছাৰে আমাৰ কাৰণে, আমাৰ নিউ জেনেৰেশ্যনৰ কাৰণে সদায় ভাল উপদেশ দি আহিছে। ভালকৈ বাইক চলাব লাগে, হেলমেট লগাই বাইক চলাব লাগে। সদায় আমাৰ কাৰণে ছাৰে দিনে ৰাতিয়ে ছাৰে আমি দেখা পোৱা যায় ৰাস্তাত কষ্ট কৰি আহিছে, হেলমেট পিন্ধাই দিয়ে। আমি সদায় দেখা পাই আহিছোঁ, আৰু বহুত বেছি ভাল লাগিল ছাৰে কিনে আমাক সন্মান দিয়া বাবে। আপোনালোকৰ অভিনন্দন থাকিল। ধন্যবাদ। 62 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অনাগত দিনবিলাকৰ আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি এটা সুৰক্ষিত যাতায়াত চলানৰ যিটো নৱপ্ৰজন্মক এটা চানেকি দেখাব। আপুনি যেনেকৈ সজাগতামূলক কাৰ্যসূচী লৈ কিনে আমি ইমান ধুনীয়া ধুনীয়া কাম কৰি আহিছে, চেষ্টা কৰোঁ যাতে আপোনাৰ সেই কৰ্মবোৰ, সেই কামবোৰ আমি আৰু আগলৈকে লৈ যাব পাৰোঁ। বহুত ধন্যবাদ। আৰু নিশ্চয় আপোনালোকে পাৰিব, আৰু আপোনালোকে বিশেষকৈ আমাৰ নৱপ্ৰজন্মক উৎসাহিত কৰিব যাতে সুৰক্ষিতভাৱে কেনেকৈ গাড়ী চালনা কৰিব লাগে। আৰু আপোনালোকে সজাগ হ'ব, আৰু ৰোড ছেফটি সদায় মানি চলিব। ছেফ ড্ৰাইভ ছেফ লাইফ। সড়ক সুৰক্ষা জীৱন ৰক্ষা, সড়ক সুৰক্ষা জীৱন ৰক্ষা। আৰু ইয়াৰ পৰাই সকলো অসমবাসী ৰাইজকে 72তম, অসমবাসী নহয় সকলো ভাৰতবৰ্ষৰ ৰাজ্যকে 72তম গণৰাজ্য দিৱসৰ শুভেচ্ছা যাচিলোঁ। হেপী ৰিপাব্লিক ডে। জয় হিন্দ, বন্দে মাতৰম। অ'কে, আমি আহি পালোঁ দীপৰ বিল, আৰু গৈ আছোঁ ক'ত বিকাশ দা? ৰাণী গৈ আছোঁ ট্ৰেডিশ্যনেল খানা খাবৰ কাৰণে। ব'লক ৰাণী যাওঁ, ৰাণী আহি আছে। বোলা উজ্জ্বল দা, পিজেকে, পাপু, আয়ুব, মই, বিকাশ দা, আমি 6জন গৈ আছোঁ ৰাণীলৈকে। অলপমান মানে ৰিপাব্লিক ডে ৰাইড এটা হৈ গ'ল সৰু সুৰা, আৰু অলপমান কিবা এটা ট্ৰেডিশ্যনেল খানা টেষ্ট কৰি আহোঁ, মানে চাই আহোঁ জেগাবোৰ। ত' এটা সৰু ৰাইড কৰি আছোঁ। অ'কে, ফাইনেলি আমি আহি পালোঁ। জেগাটোৰ নাম নাজানো বাৰু কি হয়, আপোনালোক গৈ পাই কিনে ৰখি কিনে জনাই আছোঁ বাৰু। তো বৰ্তমান আমি আহিছোঁ জপংবাৰী ইক' কেম্প, আৰু ইফালে আমাৰ বাইকবোৰ থৈ দিয়া হৈছে। ইফালে বিকাশ দাৰ, ইফালে মোৰ দিশা। ৰাধিকা এক্সিডেণ্ট হৈ কিনে পৰি আছে গেৰেজত, আৰু দিশাৰ লগত আহিছোঁ বৰ্তমান, আৰু আপোনালোকে গমেই পায়। আৰু জপংবাৰী ইক' কেম্পত আহিছোঁ, আৰু জেগাটো আছে আপোনাৰ চান্দুবিৰ ফালে। চান্দুবি যাই পাব নালাগে বাৰু, চান্দুবিৰ ঠিক সমীপতে হয়, চান্দুবি যাই পাব নালাগে। জপংবাৰী বুলি কয় জেগাখিনিৰ নাম। আৰু ইয়াত জপংবাৰী ইক' কেম্পত বৰ্তমান আহিছোঁ আমি। আৰু ইফালে চাওক কি ধুনীয়া পৰিৱেশ এটা, কিমান ধুনীয়া পৰিৱেশ। গাঁৱলীয়া পৰিৱেশত এসাঁজ খোৱা ধাৰণা লৈ কিনে আজি জপংবাৰীলৈকে আহিছোঁ। আৰু ইফালে জোলনা আছে, ৰছী বান্ধা আছে, গছৰ ওপৰত দেখা পাইছে। জোলনাত উঠিব লাগে এতিয়া। তো লগ পাই আছোঁ আপোনালোকক খন্তেক সময় পিছত।
কাৰণ দিলটো বাচ্চাই আজি অ'কে তো বৰ্তমান আহি পাইছে আমাৰ তাতে গৰম গৰম চাহ তো বৰ্তমান আহি পাইছে আমাৰ টেবুলত গৰম গৰম লাল চাহ আহি পাইছে লাল চাহ লাল আৰু চাহ আৰু ইফালে প্লেটখন চাওক প্লেটখনত থকা বস্তুখিনি নহয় প্লেটখন চাওক আপোনালোকে প্লেটখন হ'ল ঢকুনা দি বনোৱাইছে এইখন তামোলৰ ঢকুনা দি বনোৱা প্লেট কিমান ধুনীয়া প্লেট চাওক ইয়াকে কয় কলা ইমান ধুনীয়া লোৱা বিস্কুট লোৱা বিস্কুট লওক বিস্কুট লোৱা মই প্লেটখনৰ কথা দিছোঁ প্লেটখন ধৰি ভাল লাগিছে এইখন তোমাৰ প্লাষ্টিকৰ প্লেট নহয় ঢকুনাৰ প্লেট হয় এইখন এইটো ঢকুনাৰ প্লেট হয় সেইকাৰণে মই দি আছোঁ বুজিলা কেছটো এনেকুৱা মানে ধৰি কিনে ভাল লাগি আছে ইমান ধুনীয়া কোমল আমাৰ ফালে ঢকুনা বুলি কয় আপোনালোকৰ ফালে কি কয় জনাব বাৰু তামোলৰ যিটো বাকলি হয় বাকলিটো হয় মানে পাতৰ বাকলিটো চাহকাপ খাই লৈ কিনে লগ পাই আছোঁ আৰু দেখালোঁ আপোনালোক মই প্লেটখন দেখালোঁ আৰু প্লেটখন ধুনীয়া মানে প্লাষ্টিকৰ নহয় ইক' ফ্ৰেণ্ডলি কেম্পত ইক' ফ্ৰেণ্ডলি প্লেট বুলি ক'ব পাৰি ঢকুৱা বুলি কয় আমাৰ নলবাৰীৰ ফালে বা লোৱাৰ ওচৰৰ ফালে ঢকুৱা বুলি কয় আৰু আপাৰৰ ফালে কি বুলি কয় উজ্জ্বল দা ঢকুৱা একে ছেইম ঢকুৱা বুলি ঢকুৱা যি কয় ক'ব পাৰে কিন্তু আচলতে হয় এইটো তামোল গছৰ মানে পাতৰ বাকলিটো আৰু বাকলিটো তামোল গছৰ তো যিয়ে নহওক আপোনালোকে দেখি গম পাইছে চাগে আৰু ইয়াতে মই ভাবিছিলোঁ এইটো কিনি আনা বুলি কিন্তু গম পালোঁ দাদাহঁতে নিজে বনাই নহয় আমি নিজে বনাইছোঁ আৰু আমি পিছলৈ আমি তাৰমানে প্লাষ্টিক বৰ্জন কৰিম এনেকুৱা নকৰিম তো আমাৰ এইটো আচলতে আমি এটা মেছেজ বা এনে বেলেগ মানে কি যাতে আপোনালোক দেখা পাই কিনে বেলেগেও প্লাষ্টিক বৰ্জন কৰে আৰু বিভিন্ন ধৰণৰ প্ৰকৃতিৰ লগত মিলি যাব পৰা সামগ্ৰী তৈয়াৰ কৰি কিনে ব্যৱহাৰ কৰে সেইটোৱে মেইন মেছেজ আৰু এনেকুৱা নহয় যে আপোনালোকে এইখনে ব্যৱহাৰ কৰক আপোনালোকে প্লাষ্টিক বৰ্জন কৰি কিনে যিকোনো ধৰণৰ ইক' ফ্ৰেণ্ডলি বস্তু ব্যৱহাৰ কৰিব পাৰে তো চাওঁ এতিয়া কি আহে কি নাহে খোৱা আজি প্লেন চলি আছে ভালেখিনি তো কি ৰেচিপি আহে একবাৰে কিনে চাওঁ আৰু কি খাব পাওঁ চাওঁ আৰু দেখাই আছোঁ আপোনালোকক फ्राई दाल राइस एंड ये पत्ते में दिया हुआ অ'কে তো আমাৰ খানা ৰেডি আৰু খানা আহি গ'ল ইফালে চাওক দালি ভাত প্লেইন ৰাইচ এইটো আৰু ইফালে আছে চিকেন পৰ্ক আৰু ইফালে চব পৰ্ক আৰু ইফালে হ'ল আপোনাৰ এইটো প্লেইন ৰাইচ নহয় এইটো টোপোলাত দিয়া ভাত মানে বাঁহৰ চুঙাত ভিতৰত টোপোলা মানে বনাই কিনে ধুনীয়াকৈ দি দিছে চাউল আৰু ভাত হৈ কিনে ওলাইছে তো বঢ়িয়া আৰু ইফালে আছে বেঙনা পোৰা ইফালে আলু বেঙেনা পোৰা আলু আৰু ইফালে আপোনাৰ আছে মাছ পিটি দিছে আৰু ইফালে আছে কলফুল তো মজা খানা একেবাৰে লোকেল খানা লোকেল জেগাত লোকেল খানা খাব লাগে আৰু খাই কিনে টেষ্ট কৰি কিনে দেখাই আছোঁ বাৰু আৰু কৈ আছোঁ কেনেকুৱা টেষ্ট আৰু জেগাটো ক'ত আছে ক'ত নাই ভালকৈ গোটেইখিনি জনাই আছোঁ আপোনালোকক ৱেট অ'কে তো ইফালে লৈ লৈছোঁ পাতত দিয়া ভাত খোলোৱাৰ কাৰণে বহুত কষ্ট বাৰু যিয়ে নহওক অলপ খাবৰ কাৰণে কষ্ট কৰিবই লাগিব সকলো মানুহে কষ্ট কৰে সেইটোৱে অ'কে लोकल मांस এইটো লোকেল নেকি আৰু লোকেল মুৰ্গী আছে ইয়াৰ লগত লোকেল চিকেন আছে ইফালে আছে আলু পিটিকা তাৰপিছত কলফুল বেঙেনা ফ্ৰাই মাছৰ চাটনি আৰু ইফালে আছে বিলাহী পুৰা এইটো মেইন বিলাহী পুৰা খাই আছোঁ বিলাহী পুৰা অ'কে তো খাই লওঁ উঠি কিনে লগ পাই আছোঁ আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট কথা জনাব আছে আপোনালোকক খাই উঠি কিনে জনাই আছোঁ তো ষ্টে টিউন খোৱা বোৱা হৈ গ'ল কমপ্লিট এণ্ড আপোনালোকৰ লগত মই এটা কথা শ্বেয়াৰ কৰি কিনে বহুত প্ৰাউড ফিল কৰি আছোঁ আমাৰ যিটো গ্ৰুপ আছিল আমাৰ নেক্সট লেভেল গ্ৰুপ সেই গ্ৰুপটো বৰ্তমান হৈ আছে নেক্সট লেভেল টীম যিটো টীমৰ আণ্ডাৰত আমি ভাল কাম কৰিব চেষ্টা কৰিম আপোনালোকৰ মৰম আৰু ভালপোৱাৰ মাজেৰে গৈ কিনে আৰু ইফালে আছে মেইন আমাৰ মেইন মই নহয় চবেই মেইন আমাৰ গ্ৰুপত সকলোৱে আমাৰ মেইন কিন্তু এই গ্ৰুপটোত চবেই মেইন হয় টিমটোত যিকোনো টিম নহওক গ্ৰুপ হওক টিম হওক এজন লিডাৰ থকা বহুত বেছি প্ৰয়োজন আৰু সেই লিডাৰজন আমি ভাবি লৈছোঁ
মানে মনৰ পৰা আমাৰ বিকাশ দা আৰু বিকাশ সকলোৰে মৰমৰ বিকাশ দা তো বিকাশ দা আমি আমাৰ এই যোনটো টিম এটা বঢ়াম নেক্সট লেভেল টিম এই টিমটো দি আমি বহুত কিবা কিবি ভাল কাম কৰিবলৈ আমি চেষ্টা কৰিম আমি এনেও আগতো আমি বানপানী হওক কৰোণা টাইম হওক আমি সকলোৱে কিবা কিবি কৰিব চেষ্টা কৰোঁ ৰাইজৰ হৈ আৰু আগতো আমি আৰু ভালকৈ আমি কৰিব চেষ্টা কৰিম লগতে ৰাইডো কৰিম ৰাইডৰ লগতে আমি ভাল কামো কৰিব চেষ্টা কৰিম তো আপোনালোকৰ মৰম আৰু সঁহাৰি সদায় প্ৰয়োজন তো নেক্সট লেভেল জয় হো হিপ 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 হুৰে হিপ হিপ হুৰে হিপ হিপ হুৰে নেক্সট লেভেল জয় হো জয় হো জয় হো নেক্সট লেভেল জয় হো মৰম দি যাব এনেকৈ সদায় ধন্যবাদ অ'কে তো আপোনালোকে গম পায় বৰ্তমান আমি আছিলোঁ জপংবাৰী ইক' কেম্পত আৰু এই জপংবাৰী ইক' কেম্পটোৰ আমাৰ যিজন অনাৰ দাদা হয় সেই দাদাজন হ'ল আমাৰ অজয় দা আৰু অজয়ৰ ইফালে মাতৃ নহয় জানো নমস্কাৰ আশীৰ্বাদ কৰি যাতে ভাল ভাল কাম কৰি যাব পাৰোঁ আৰু ইফালে আমাৰ অজয় দাৰ কেম্পটো বহুত ধুনীয়া ছাৰ্ভিচ হয় আপোনালোকে গহা পালে কিমান ধুনীয়া ট্ৰেডিশ্যনেল খানা খালোঁ আমি ইয়াতে আৰু বহুত টেষ্টি খানা আছিল সঁচাকৈ মনৰ পৰা কৈছোঁ টেষ্টি খানা আছিল তো আপোনালোকে যদি আহিব খোজে তো আহিব পাৰে বহুত বেছি ধন্যবাদ তো অজয় দা আপোনাৰ ফোন নম্বৰটো এবাৰ কৈ দিয়ক যাতে আপোনাক কণ্টেক্ট কৰি কিনে আহিব পাৰিছে 9365012014 অজয় দা অলপমান লাহেকৈ যাতে সকলোৱে শুনিব পাৰে 9365012014 অ'কে ৰিপিট কৰি চাই ল'ব ঠিক আছে তো ধন্যবাদ তো এতিয়া লাহেকৈ ইয়াৰ পৰা ওলাই যাওঁ আৰু ভিডিঅ'টো আছে এইখিনিতে শেষ কৰি আছোঁ যোৱাৰ জাৰ্ণিটো নেদেখাওঁ আৰু যিহেতু অহা জাৰ্ণিটো আপোনালোকক অলৰেডি দেখাইছোঁ ধন্যবাদ ধুনীয়াকৈ উঠি কিনে মজা লৈ কিনে ভিডিঅ'টো এণ্ড কৰি আছোঁ আজি ভিডিঅ'টো বাছ এইখিনি আজি কেনেকুৱা পালে নিশ্চয় চাই কিনে জনাব আৰু আজি দিনটো বহুত নালাগে দেখা দিব নালাগে ঠিক আছে আজি ভিডিঅ'টো বাছ এইখিনিতে শেষ কৰি আছোঁ কেনেকুৱা পালে নিশ্চয় জনাব আৰু আজি দিনটো বহুত বেছি ভাল গ'ল আৰু কিয় ভাল গ'ল আপোনালোকে নিশ্চয় গম পালে গতিকে দিনটোৰ ষ্টৰিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই তো কেনেকুৱা পালে নিশ্চয় জনাব আৰু সকলোৱে ইয়াতে আছে বাৰু সকলোৱে খানা পিনা খাই কিনে অলপ টাইম ৰেষ্ট লৈ আছে আৰু এতিয়া অলপ পিছতে আমি ওলাই যাম চিধা গুৱাহাটীলৈকে নিজৰ ঘৰলৈকে আৰু বৰ্তমান টাইম কিমান আছে বিশেষকৈ এতিয়া টাইম 4:45 4:45 হৈছে বাৰু এতিয়া তো এতিয়া লাহেকৈ যাওঁ আৰু তো টিল দেন বাই বাই টাটা আৰু যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বাই বাই অ'কে তো আহি পালোঁ গণেশগুৰি আৰু গণেশগুৰিত ভৰাব লাগে পেট্ৰল আৰু আমাৰ গুৱাহাটীত XP 100 মানে 100 অক্টেন পেট্ৰল আহি গৈছে ফুল টেংকি কৰি দিছে হা XP 100 हाँ डालिए फुल टेंकी और नॉर्मल पेट्रोल प्राइस चली আছে 88.81 মানে 89 চলি আছে 19 পইচা এটা কম হয় আৰু XP 100 প্ৰাইচ বৰ্তমান চলি আছে 160 160 টকা সব 160 টকা পেট্ৰলৰ 1 লিটাৰ পেট্ৰলৰ প্ৰাইচ মই ৰেগুলাৰলি ভৰাই আছোঁ XP 100 আৰু বাইকৰ বহুত স্মুথ চলি আছে বাইকখন মানে হাই পাৰফৰ্মেঞ্চ বাইকৰ কাৰণে বেষ্ট হয় হাই পাৰফৰ্মেঞ্চ বাইক যদি আপোনাৰ আছে তো আপুনি ভৰাব পাৰে XP 100 আৰু নহ'লে নৰ্মেল পেট্ৰল ইউজ কৰিব পাৰে বহুত বেটাৰ হয় আৰু প্ৰাইচটো বহুত কম হয়